হেল্ল' এভৰিৱান কিছুমান ছাত্ৰ ছাত্ৰী মোক সোধে কেতিয়াবা যে মই ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ম কেনেকৈ ৰাইট চাওক ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে ছফ্টৱেৰ ইঞ্জিনিয়াৰ বুলি ফালে কোনো এটা স্পেচিফিক ডিপাৰ্টমেণ্ট প্ৰায় নাথাকেই ঠিক আছে তো যেতিয়া তোমালোকে ইঞ্জিনিয়াৰিং কলেজত যাবা তোমালোকে দেখিবা যে ছফ্টৱেৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট হিচাপে কোনো নাথাকে ছফ্টৱেৰ ইঞ্জিনিয়াৰটো হ'লে এটা জব প্ৰফেশ্যন এটা পদ যেনেকৈ তোমালোকৰ প্ৰফেচৰ থাকে ডক্টৰ থাকে ঠিক তেনেকুৱাকৈ ছফ্টৱেৰ ইঞ্জিনিয়াৰো এটা হ'ল প্ৰফেশ্যন ঠিক আছে চ' যদি তোমালোকে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা ভৱিষ্যতত তেতিয়াহ'লে তোমালোকে কি কৰিব লাগিব প্ৰথম কথা তোমালোকে ছায়েন্সৰ এডমিশ্যন ল'ব লাগিব ঠিক আছে তাৰপিছত তোমালোকে ইঞ্জিনিয়াৰিং কলেজৰ প্ৰৱেশিকা পৰীক্ষা দিব লাগিব যাক আমি এণ্ট্ৰেঞ্চ এক্সাম বুলি কওঁ তোমালোকে IIT NIT বা আদাৰ প্ৰাইভেট বা গভৰ্ণমেণ্ট কলেজত তোমালোকে ইঞ্জিনিয়াৰিং পঢ়িব লাগিব এতিয়া ডিপাৰ্টমেণ্টটো কি ল'ব লাগিব চাওক ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে কোনো স্পেচিফিক ডিপাৰ্টমেণ্ট নাথাকে হা তোমালোকে যদি কম্পিউটাৰ ছায়েন্সতো লৈছা বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত লৈছা বা মেকানিকেল ডিপাৰ্টমেণ্টত লৈছা বা ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ডিপাৰ্টমেণ্ট লৈছা চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত লৈছা যিকোনো ডিপাৰ্টমেণ্টৰ পৰাই তোমালোকে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবা কিন্তু কিছুমান কোম্পানী যেনেকৈ তোমালোকৰ মাইক্ৰ'ছফ্ট হওক ফেচবুক হওক ফ্লিপকাৰ্ট হওক এমাজন হওক তেনেকুৱা কিছুমান ডাঙৰ ডাঙৰ কোম্পানীজ আছে যিবিলাকে কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টবিলাকক প্ৰিফাৰ কৰে কাৰণ ছফ্টৱেৰ ইঞ্জিনিয়াৰ মানে কি হ'ল ছফ্টৱেৰ ইঞ্জিনিয়াৰিং মানে হ'ল তুমি বহুত ভালদৰে কম্পিউটাৰ লেংগুৱেজবিলাক জানিব লাগিব কম্পিউটাৰৰ বিষয়ে জানিব লাগিব সেইটো তোমালোকে নিজাববীয়াকৈ শিকিব পাৰিবা কিন্তু কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টটো হ'ল স্পেচিফিকলি সেইটোৰ কাৰণে হয় যেনে কম্পিউটাৰৰ বিষয়ে ষ্টাডি কৰা তাৰ প্ৰগ্ৰামিং লেংগুৱেজবিলাক বিষয়ে ষ্টাডি কৰা আদাৰ ডিপাৰ্টমেণ্ট যেনেকুৱা ধৰি লওক তোমালোকৰ মেকানিকেল হওক কেমিকেল হওক তোমালোকৰ চিভিল ইঞ্জিনিয়াৰিং হওক সেইবিলাকত বিশেষকৈ তোমালোকৰ কনষ্ট্ৰাকশ্যনছ বা তোমালোকৰ গাড়ী মটৰ সেইবিলাকৰ বিষয়ত ষ্টাডি কৰা হয় কিন্তু ছফ্টৱেৰ ইঞ্জিনিয়াৰ কিন্তু যিকোনো ব্ৰাঞ্চৰ পৰাই হ'ব পাৰিবা ঠিক আছে কিন্তু যদি তোমালোকে যদি ভাল ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা আৰু মানে ভাল দৰমহা লৈ পেলাই যদি তোমালোকে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা তেতিয়াহ'লে কম্পিউটাৰ ছায়েন্স ডিপাৰ্টমেণ্টটো তোমালোকে চুজ কৰিবা আৰু ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট বা ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট সেইবোৰ ডিপাৰ্টমেণ্টৰ পৰাও তোমালোকে ভাল ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবা দ্যাটছ অল বাই বাই